হেল্ল' এভৰিৱান, আজি ইয়াৰ ৰাতিপুৱা মাগুৰ মাছ বনাম আৰু এতিয়া মায়ে বেছি দিব ধুনীয়াকৈ। আৰু এইফালে বহুত দিনৰ মূৰত আজি পিঠা খাব মন গৈছে, যিহেতু বৰা চাউল আছিলে। মায়ে পিঠা বনাইছে আৰু গৰমে গৰমে পিঠা আৰু চাহ খাব পালে আৰু কি লাগে নহয় জানো, সকলোৱে ভালেই পায়। আৰু আজি আমি গৈ আছোঁ আলহীৰ ঘৰত আৰু নিমন্ত্ৰণ দিছে, যিহেতু আজি খানা আছে। কিহৰ খানা আপোনালোকক মই জনাই আছোঁ পিছত আৰু দেখুৱাম মই যিমানখিনি পাৰোঁ। আৰু আবেলি টাইমত আমি এনেদৰে গৈ আছোঁ, মানে ৰাস্তাত অলপ অলপ বৰষুণ দি আছে আৰু অলপ আগতে ঘৰত থাকোঁতে বহুত বৰষুণ দি দিছিলে। এতিয়া অলপমান এৰিছে আৰু এয়া মিঠাই লৈ ল'লোঁ। আৰু কোনোবা ঠাইত বৰষুণ দিয়ে, কোনোবা ঠাইত নিদিয়ে, এনেকুৱাই আৰু বৰ্তমান বতৰটো। এতিয়া একদম বৰষুণ নাই, ধুনীয়াকৈ গৈ আছোঁ গাঁৱৰ ৰাস্তাৰে এনেদৰে। যিহেতু গাঁৱৰ একদম বহুত ভিতৰত আমি আলহীৰ ঘৰত গৈ আছোঁ আৰু মই প্ৰথমবাৰ গৈ আছোঁ, খুব ভাল লাগি আছে। মানুহ ঘৰবোৰ চাই গৈ আছোঁ আৰু ৰাস্তাই ৰাস্তাই এনজয় কৰি আপোনালোককো লৈ গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এয়া চাওক, একদম পাহাৰৰ কাষ আহি পালোঁ আৰু ফিল্ডখন একদম পূৰা গৰুৱে ভৰ্তি হৈ আছে। পূৰা মানে গৰুবোৰ ইয়াতে বান্ধি দিয়ে চাগে। আৰু এনেকুৱা ভাল লাগিছে নহয় পৰিৱেশটো, একদম মানে কি ক'ম আৰু। এয়া চাওকচোন, ৰাস্তাটো একদম গৰুৱে গৰু। মানুহে এতিয়া যিহেতু গৰুবোৰ ঘৰত লৈ গৈ আছে আৰু পাহাৰত চাগে এৰি দিছিলে। খুব এটা ধুনীয়া পৰিৱেশ এই আবেলি সময়ত, মানে খুব বেছি ভাল লাগিছে। আৰু এনেদৰে আমি গৈ আছোঁ। আৰু আহি ফাইনেলি আমি আহি পালোঁ আমাৰ আলহীৰ ঘৰ। আৰু যিহেতু মই প্ৰথমবাৰ আহিছোঁ, মই ইমান গম নাপাওঁ, চিনি নাপাওঁ, মানে মানুহবোৰ চিনি পাওঁ, কিন্তু মই ঘৰটো চিনি নাপাওঁ যিহেতু। আৰু দেখিছেই নহয়, একদম ৰাস্তাৰ পুৰা গাড়ী মানুহ। আৰু মই ইমানখিনি হ'ব বুলি ভবাই নাছিলোঁ আচলতে। মই এনেই সৰু সুৰা নিমন্ত্ৰণ মানে খাব অহা বুলিয়ে ভাবিছিলোঁ, কিন্তু আহি দেখিলোঁ বহুত বেছি ডাঙৰ মানে এটা আয়োজন। আৰু এইজনীয়ে হৈছে আমাৰ আলহী, আমাৰ বাইদেউ হয়। আৰু এখেতে এইবাৰ ইলেকশ্যনত খেলিছিলে, যিহেতু খুব ধুনীয়াকৈ জিকিছে। আৰু আজি সেইকাৰণে ঘৰত খানা দিছে। মানে বহুত ফূৰ্তি আৰু দেখিছে নহয়, কেনেকৈ হাঁহি তেওঁৰ মানে কি হৈছিল কথাবোৰ পাতি আছে, কৈ আছে। আৰু খুব ফূৰ্তি। আৰু গোটেই গাঁৱৰ মানুহখিনিকে মাতিছে আৰু তেখেতৰ কিছুমান পাৰ্টিৰ মানুহ আৰু আলহী এয়া আমাক চাহ লৈ আহিলে আৰু এতিয়া বহি সকলোৱে কথা পাতি আছে। আৰু দেখিছে বাহিৰত পুৰা হুলস্থুল, পুৰা মানুহ মানে। আৰু আমি ৰুমতে বহি এয়া মামীহঁতৰ লগত কথা পাতি আছোঁ, যিহেতু বহুদিনৰ মূৰত লগ পাইছোঁ। আৰু বাহিৰত মানে পূৰা হুলস্থুল, মানে পূৰা মানুহখিনি আহিছে আৰু মানে বহিবই ঠাই নোহোৱা হৈছে। আৰু যিহেতু আমি একদম ঠিক টাইমতে আহি পাইছিলোঁ, আমি অহাৰ পিছতে মানে প্ৰথম খোৱা ষ্টাৰ্ট
কৰিছে আৰু খানা খোৱাৰ, গতিকে ঠাই নোহোৱা হৈছে, সেইকাৰণে ইয়াতে তলতো খোৱা ব্যৱস্থা কৰিল। যিহেতু গোটেই মানুহখিনি আছে ৰখি আৰু সকলোৱে সোনকালে খাব বিচাৰে, যাব বিচাৰে, গতিকে মানে দুইফালে জাগা মিলাই দিলে আৰু কিছুমানে ডাইনিঙত খোৱা কৰিলে, কিছুমানে তলত খোৱা কৰিলে, আৰু আমিও কোনোমতে মানে চিট পালোঁ আৰু ৰখি ৰখি তেনেকৈ কোনোমতে খাই আমি গুচি আহিলোঁ। যিহেতু আৰু ঘৰত আহি ভাত বনাব লাগিব, মানে ঘৰতো যিহেতু আছিলে মানুহ, দেউতা আৰু মোৰ হাজবেণ্ডহঁত যোৱা নাছিলে যিহেতু, গতিকে ঘৰতো আৰু আহি ভাত বনাব লাগিব। আমিও বেছি দেৰি নকৰিলোঁ, জল্দি জল্দি খাই গুচি আহিলোঁ। আৰু এইয়া মামীহঁতক আমি মানে লৈ আহিলোঁ, মামীহঁতৰ ঘৰ মানে ইয়াতে ওচৰতে, আমি অহাতে আমাৰ গাড়ীতে লৈ আহিলোঁ আৰু মামীহঁতক ঘৰত নমাই দি আমি গুচি আহিলোঁ। আৰু ভিডিঅ'টো এনেকৈ আজি সামৰিছোঁ। আৰু আজি হৈছে নেক্সট ডে, আজি যিহেতু ছানডে আৰু এতিয়া বাজিলে 6:30, আমি যাবলৈ ওলাইছোঁ চিনেমা চাবলৈ, যিহেতু অসমীয়া চিনেমা ভাইমন দা চলি আছে। আপোনালোকে চালেনে নাই জনাবচোন। আৰু আমি আহি পালোঁ বঙাইগাঁও। আজি আমি চাম ইউনিভাৰ্চেল মলত, আমি টিকেট নাপালোঁ যিহেতু, গতিকে আমি আজি জলি মেক্সত চাব লাগিব। আমাৰ অনলাইন টিকেট বুক কৰা হৈ গৈছে আৰু আমি আহিছোঁ আজি মানে গোটেই ফেমিলি, আৰু মোৰ দেৱৰজনে দিনতে চায়ে গ'ল, আৰু আমি মা, মই, দেউতা, মোৰ হাজবেণ্ড, আমি চাৰিজনে আহিছোঁ এতিয়া। আৰু 7:30 ষ্টাৰ্ট হ'ব। আমি আহি পালোঁ ঠিক টাইমতে, আৰু এনেদৰে আমি আহি বেছি টাইম নাই আৰু আমি পামেই আৰু। আৰু আমি আহি পালোঁ, অলপ যিহেতু টাইম আছে, আমি এনেই বহি ৰখি আছোঁ আৰু মানুহখিনিও আহিব ষ্টাৰ্ট কৰিছে, আৰু কিছুমানে আহি ৰখি আছে আমাৰ নিচিনাকৈ। আৰু যিহেতু হিন্দী চিনেমাও চলি আছে, কিছুমানে হিন্দী চিনেমা চাব, আৰু এনেদৰে ৰখি আছোঁ অলপ টাইম। তাৰপিছত ভাবিলোঁ, মানে মই ভবা নাই আচলতে, মই নাখাম বুলিয়ে ভাবিছিলোঁ, কিন্তু দেউতাই ক'লে মানে পপকৰ্ন ল'ব বুলি, দেউতাই পপকৰ্ন কিনিলে 2টা, মোক এটা দিলে আৰু দেউতাই এটা ল'লে। এনেদৰে খাই খাই আমি এতিয়া চিনেমাখন চাম আৰু চিনেমাখন চাই বহুত বেছি ভাল লাগিলে, আমাৰতো সকলোৰে বহুত বেছি ভাল লাগিলে। খুব চাব লগা এখন চিনেমা আচলতে, আপোনালোকেও চাব যদি চোৱা নাই। আৰু আজি হৈছে নেক্সট দিনাখন, মায়ে এখন চাদৰ কাটিলে, যিহেতু চাদৰ বৈ আছিলে, আৰু এখনত মই ফুল তুলি আছোঁ, পিছত দেখুৱাম। আজিলৈ আহিছোঁ, বাই।